হেল্ল' এভৰিৱান, ক্লাছ কিটা কৰি এটামান বজাত আহিলো আমি হোটেল এখনলৈ কিবা এটা খাবলৈ বুলি। হোটেলখনত যে খাদ্য বস্তুবোৰ ইমান ধুনীয়াকৈ দিয়ে নহয়, কেমেৰা নকৰো বুলি ভাবিও থাকিব নোৱাৰো। এইফালে কমল ৰুমত বা কেইজনীৰ লগত অকণমান কথা বতৰা পাতি আছিলো। ইফালে গেট খুলিলে কেমেৰাটো অন কৰোতে পলি আহি ধুনীয়াকে পজ এটা দি দিলে আৰু তাইক বাই বাই দি আমি ঘৰলৈ বুলি ৰাওনা হলো। যোৱাকালি আমাৰ ভাই ঢেকীয়াখোৱা বৰনামঘৰ গৈছিলে আৰু তাই মোলে এইটো লৈ আহিছে, ইমান কিউট। ঘৰত আহি আকৌ আমাৰ ভাই টোপনিয়ে গুচি গ'ল নহয়, সেইবাবে মই ভিডিঅ' এটাকে কৰি দিলো। বাৰু ভাতৰ লগত চিপছ খাই পাইছেনে? মই কিন্তু খাওঁ দেই। এইফালে আজি লৈছো গ্ৰীণ মটৰ। অঞ্জুক অকণমান আগবঢ়াই দিবলৈ আহি একেবাৰে ঘৰে ওলাওহি। গুগুলুজনীৰ মুখখন চাই যাবলৈ মন যায়। মোৰ গাড়ী চাবিটো পালে যে তাইক একোৱে নালাগে। সিহঁতৰ ঘৰত আকৌ চাহ দিলে নহয়, সেইবাবে অকণমান নিয়মটো কৰিলো আৰু। গধূলি সময়ত খালো ফান্তা। এইফালে আমাৰ খুৰাই ডাঙৰ মাছ এটা কিনি আনিছে, দেখিছেনে মুখখন কিমান ডাঙৰ। আজি খানা ডাঙৰ হ'ব কিন্তু দেখাব নোৱাৰিম কাৰণ দেৰি হৈছে। তো আজিলৈ ইমানখিনিয়ে আছিল, বাই।